মানে এনেকৈ কাটিয়ে পোৱা নাছিলোঁ এতিয়া উপায় নাই নহয় মানুহটো গা ভাল নাই যে সেইটো কাৰণে নাৰিকলটো কাটো আচলতে একদম মানে মই শিকি ল'লোঁ মানে এই বস্তুটো এইটো এনেকৈ কৰি ল'ব লাগে এইটো দেখিছেনে এইটো এনেকৈ কৰি পিনি পূৰা এনেকৈ কৰি পিনি তললৈকে মাৰি দিব লাগে এনেকৈ তললৈকে মাৰি দিব লাগে পূৰা এইটো এনেকৈ এৰাই পিনি এনেই মই এটা দেখাই দিছোঁ মানে এনেকৈ এৰাই এই বস্তুটো এনেকৈ টানি দিলে নিচে ইজিছে ইজি নহয় আৰু নাৰিকল কাটিবলৈ ক'ত ইজি হয় এনেকৈ কৰি পিনি আপোনালোকে দেখাই আছোঁ আৰু এই বস্তুটো মানে এনেকৈ কৰিলে ইজি হয় আৰু এনেকৈ কৰি পিনি এইটো এনেকৈ এবাৰ ল'ব লাগিব তাৰপিছত এনেকৈ কৰি গোটেইডোখৰ এনেকৈ কৰি পিনি আৰামছে এতিয়া এনেকৈ কৰি পিনি বেটিয়ে টানিছে এতিয়া এইয়া বেটিয়ে পাৰিলে পাৰিলি পাৰিছ মই এই হাতডোখৰ পৰা নোৱাৰিছোঁ আকৌ দেখা দিছে নে কিমান বিষ সেইডোখৰ পৰা নোৱাৰিছোঁ কাটি দিব পাৰিছোঁ এই সহজে ওৱা নিচিনা লাগিছেচোন মইহে টানি টানি ওৱা নিচিনা লাগিছিলে হাই পাৰিছ মজা আছে ওৱাইছে এইয়া পাৰিলিছে বহুত ধুনীয়াকৈ পাৰিছ পাৰিব বাপেকৰ গা ভাল নাই জীয়েকে নোৱাৰিবনে আৰু পাৰিছে সেই সেনেকৈ কাটি ল'লে মানে বিৰাট উজু হয় মানে মই সেইকাৰণে ইজি প্ৰচেছটো দেখাই দিছোঁ হৈ গ'ল তাৰপৰা এতিয়া এইখিনি আৰু সেইখিনি চফা কৰিলে মই হৈয়ে যাব একদম চব চফা কৰি দিম আৰু তাৰপৰা আৰু এটা আছে আৰু এইটো আছে একেবাৰে গুচাই লওঁ মানে এইটো আছে আৰু এটা বিহু বনাই সেই কৰি আহিম আৰু এই টোপটো এৰাই দে আকৌ এইটো দিম নাই টোপকে নেৰি থাকিলে টোপটো অঁ সেইখিনি চফা কৰি ল'ম আৰু ছেকেণ্ডটো ষ্টাৰ্ট দিছোঁ যদি চুলি একেবাৰে মেল খায় গোটেইখিনি লাগি গৈছে পাৰিবি নাই এইটো অকণ টান আছে বাৰু আছে পাৰিবা নোৱাৰিছা দে মই টানো গৰুকে ল'ব লাগিব অঁ পাৰিছোঁ বেয়া টান এইটো সিটোতকৈ অকণমান টান আছে হয়নে ইটোতকৈ অকণমান টান নহয় এডোখৰ দুডোখৰ ওলালে পাৰিবি আৰু ট্ৰেইনিং দি আছোঁ ছোৱালী ট্ৰেইনিং টেনশ্যন নাই অঁ পাৰিছোঁ ডাইৰেক্ট ডেমো দেখাই দিছোঁ একদম দেখিছা নাই পাৰিছনে নাই পৰা মজা এইটো চাফা কৰি দিলে একদম বেটিয়ে দিছে নাই এইটো একদম চাফা পূৰা চাফা কৰি দিলে হৈ গ'ল ৰাতিৰ কাৰণে বনাবলৈ মই দিনতে বোলো গুচাই লওঁ বোলো নহ'লে ৰাতি হ'লে মানে দিগদাৰী হ'ব গুচাবলৈ পাৰিছাগৈ গুচাই লওঁ দেই ৰাইজসকল পাৰিছে নাই অকণমান ইয়া এইকেইটা গুচালোঁ হৈ গ'ল বেটিয়ে মই সম্পূৰ্ণ কমপ্লিট কৰি দিলোঁ বাই